গুড মৰ্ণিং ফ্ৰেণ্ড। ৰাতিপুৱা খোৱাৰ পৰা উঠি মুখ চুখ ধুই গা পা ধুই ঘৰৰ কাম কৰি মেগী নিব দৌৰি আহিছোঁ। এতিয়া মেগী পেকেট লৈ যাওঁ ঘৰত। কণী ল'লোঁ, মেগী ল'লোঁ। এয়া কণী আৰু মেগী লৈ ঘৰলৈ আহি আছোঁ। কি খাবা তুমি? তুমি মেগী খাবা? মেগী খাবা? কি বনাইছে ইনকুৱাৰী কৰিব আহিছে তাই। মেগী খাবা তুমি? মেগীখিনি বইল কৰি লওঁ আগতে। মছলাৰ পেকেটটোৱে বিচাৰি পোৱা নাই, পাই গ'লোঁ। এতিয়া মেগীটো বইল কৰি লওঁ। মেগী বইল হৈ গ'ল। এইফালে কেৰাহী পাতি দিছোঁ, তেল গৰমই হৈ গ'ল। কণী এটা ভাঙি ভাজি লওঁ। কণীটো ভালকৈ ভাজি লওঁ। দোকান গ'লোঁ মেগী আনিবলৈ, কিন্তু ঘৰত যে পিঁয়াজ নাই, আনিবলৈ পাহৰি থাকিলোঁ। আজি আৰু এনেকেই হ'ব খোৱা। পিঁয়াজ নিদিলে ভাল নালাগে, তবু উপায় নাই, খাবই লাগিব। আৰু ইয়াত মই এনেকৈ মেগীখিনি দি দিলোঁ। এতিয়া মেগী মছলাটো দি ভালকৈ মিলাই লওঁ। মেগী ৰেডি হৈ গ'ল। এতিয়া মেগীখিনি নমাই গৰম গৰম মেগী খাই লওঁ, কাৰণ মেগী ঠাণ্ডা হ'লে টেষ্ট নালাগে। গৰমে গৰমে মেগীখিনি খাই লওঁ। গৰম গৰম মেগী ৰেডি। বিলাহী আৰু কিবা কিবি দিয়া হ'লে ভাল লাগিলে হয়। এতিয়া একো নায়েই, চব্জি তব্জি ঘৰত। বজাৰ যাম দেৰিকৈ, তো দেৰিকৈ বজাৰ যাম বুলিতো আৰু আশাত বহি থাকিলে নহ'ব, খাবই লাগিব, ভোক লাগিছে। এনেকৈ চিম্পুলভাৱে মেগী বনাই খাইছোঁ, আৰু আপোনালোকেও খাই চাবচোন, বহুত ভাল লাগে জানেনে। এতিয়া মই মেগী খাম। আমাৰ বুবু আহিছে। মেগী খাবা তুমি? আহা, ওপৰত আহা, ওপৰত আহা। দেখিছে, আহি গ'ল।